মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাই মই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ডক্টৰ ভূপেন হাজৰিকাৰ এই কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ আগবঢ়াবলৈ লৈছোঁ। মোৰ প্ৰশ্ন উত্তৰসমূহ যদি তোমালোকৰ উপযোগী হোৱা বুলি ভাবা তেনেহ'লে এটা লাইক কৰিবা, শ্বেয়াৰো কৰিবা আৰু কেনেকুৱা পাইছা তাৰ কমেণ্টো কৰিবা। লগতে যদি প্ৰশ্ন উত্তৰসমূহ তোমালোকে PDF ফৰ্মত ডাউনলোড কৰি ল'ব বিচাৰা তেনেহ'লে ডাউনলোড কৰিব পাৰিবা। ডাউনলোড লিংকটো তোমালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত চালেই পাবা। এতিয়া মই এফালৰ পৰা প্ৰশ্ন উত্তৰসমূহ পাঠ কৰিবলৈ লৈছোঁ। ১ নম্বৰ চমু প্ৰশ্ন উত্তৰ কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে? উত্তৰ কবিয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে। খ কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল? উত্তৰ কবিৰ প্ৰাপ্য কি তাক সুধি প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিছিল। গ কবিক বিশাল দৃষ্টি কোনে দিলে? উত্তৰ কবিক বিশাল দৃষ্টি মহাকাশে দিলে। ঘ মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে? উত্তৰ ইয়াত বিদ্যুৎ শব্দটোৱে মুমূৰ্ষু মানৱক মানৱতাবোধেৰে জীয়াই থাকিবলৈ দিব পৰা সাহস, প্ৰেৰণা আৰু সহায় ইত্যাদিক বুজাইছে। ঙ প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল? উত্তৰ প্ৰচণ্ড ধুমুহাই কবিক তেওঁৰ প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল। ২ নম্বৰ প্ৰশ্ন বজ্ৰই কবিক কি কি দিলে? উত্তৰ বজ্ৰই কবিক গুৰু গম্ভীৰ শক্তিশালী কণ্ঠ আৰু সাহসৰ যুক্তি দিলে, যি কণ্ঠৰ দ্বাৰা তেওঁ গীত গাই দিগন্ত কঁপোৱাৰ সাহস পালে। ৩ নম্বৰ প্ৰশ্ন কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে কি বুজাব খুজিছে? উত্তৰ কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে সংকীৰ্ণ মনোভাৱ ত্যাগ কৰি আকাশৰ দৰে এক বিশাল মনৰ গৰাকী হৈ মানৱৰ কল্যাণৰ হকে কাম কৰাৰ কথা বুজাইছে। অৰ্থাৎ যি উদাৰতাত কোনো কৃত্ৰিমতা নাথাকে, থাকে কেৱল মানৱতাবোধ আৰু মানৱৰ কল্যাণৰ জয়গান, তাকে সঁচা উদাৰতা বোলা হৈছে। ৪ নম্বৰ প্ৰশ্ন কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা। উত্তৰ কবিয়ে বজ্ৰৰ পৰা পোৱা উদাত্ত কণ্ঠ আৰু ধুমুহাৰ পৰা পোৱা প্ৰচণ্ড শক্তিৰ দ্বাৰা গীত গাই দিগন্ত কঁপাবলৈ মন মেলিছে। কবিৰ গীতত আছে সঁচা মানৱতাৰ সুৰ, সেই সুৰে যেন দানৱৰূপী মানুহৰ মনৰ সংকীৰ্ণতাৰ পৰিধি ভাঙি মানৱিক উদাৰতাৰে দিগন্ত কঁপাই তুলিব। ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ কবি আগ্ৰহী আৰু বজ্ৰৰ দৰে নিৰ্ভীক আৰু উদাত্ত কণ্ঠেৰে বিশ্বৰ পৰিধি ভাঙি মানৱতাৰ জয়গান গাবলৈ কবি ইচ্ছুক। ৫ নম্বৰ প্ৰশ্ন কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত গীত গাবলৈ সাজু হৈছে? উত্তৰ কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে। সমাজত চলি থকা হিংসা, বিদ্বেষ আৰু অন্যান্য অমানৱীয় কাম কাজত লিপ্ত দানৱৰূপী মানুহবোৰৰ মনত গীতৰ দ্বাৰাই কবিয়ে মানৱতাবোধ জগাই তোলাৰ সংকল্প লৈছে। দানৱৰ শাৰীলৈ অৱনমিত হোৱা মানুহৰ অন্তৰ যাতে নিকা হয় আৰু উদাৰ মনোভাৱ আৰু ভ্ৰাতৃত্ববোধ জাগি উঠে, তাৰ বাবেই যেন কবিয়ে উদাত্ত কণ্ঠত মানৱতাৰ গীত গাবলৈ প্ৰয়াস কৰিছে। ৬ নম্বৰ প্ৰশ্ন আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা। উত্তৰ প্ৰকৃতি জগতৰ বিভিন্ন উপাদানৰ পৰা মানুহে বহু কথা শিকিব পাৰে। কবিয়েও যেন বিশাল আকাশৰ পৰা লাভ কৰিলে এটা বিশাল মন আৰু উদাৰতা, ধুমুহাৰ পৰা পালে প্ৰচণ্ড কৰ্মশক্তি আৰু বজ্ৰৰ পৰা পালে এটা গুৰু গম্ভীৰ উদাত্ত কণ্ঠ। এইবোৰৰ দ্বাৰা কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানৱিক উদাৰতাৰ গীত গাই দিগন্ত কঁপোৱাৰ ইচ্ছা কৰিছিল। আকাশ, ধুমুহা আৰু বজ্ৰই কবিৰ সেই ইচ্ছা পূৰণ কৰাত আদৰ্শ আৰু অৱদান আগবঢ়ালে। সেইবাবে তেওঁ আকাশ, ধুমুহা আৰু বজ্ৰক শতবাৰ প্ৰণিপাত কৰা বুলি উল্লেখ কৰিছে। ৭ নম্বৰ প্ৰশ্ন ব্যাখ্যা কৰা বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। উত্তৰ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ গীতি কবিতাটোৰ পৰা অনা হৈছে।
প্ৰকৃতি জগতৰ ভালেমান উপাদান হৈছে কবি ডক্টৰ ভূপেন হাজৰিকাৰ অনবদ্য সৃষ্টিৰ উৎস আৰু আদৰ্শ। তেওঁ ব্ৰজৰ দৰে নিৰ্ভীক আৰু শক্তিশালী কণ্ঠৰ গৰাকী হ'ব বিচাৰে আৰু সেই কণ্ঠেৰে মানৱতাৰ জয়গান গাই দিগন্ত কপোৱাৰ ইচ্ছা কৰিছে। কাব্যিক সুৰত কবিয়ে ব্যক্ত কৰিছে যে এদিন ব্ৰজই তেওঁক কি কামনা কৰে বুলি সুধিছিল আৰু প্ৰত্যুত্তৰত তেওঁ ব্ৰজৰ দৰে শক্তিশালী উদাত্ত কণ্ঠটি বিচাৰিছিল। সেয়েহে আকাশ তুমি দিব যদি খুজি চাই সংকীৰ্ণতা এৰি দিয়া, অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটোৰ পৰা উদ্ধৃত। গীতিকবি ডক্টৰ ভূপেন হাজৰিকা আছিল প্ৰকৃতাৰ্থত এজন মহান আৰু উদাৰ ব্যক্তি। আকাশ যিদৰে বিশাল আৰু উদাৰ, য'ত সংকীৰ্ণতাৰ ঠাই নাই, কবিও আকাশৰ দৰে বিশাল আৰু উদাৰ মনৰ গৰাকী হ'ব বিচাৰে। কাৰো প্ৰতি বিভেদ আৰু সংকীৰ্ণ মনোভাৱ নাৰাখি সকলোকে সমদৃষ্টিৰে চাব পৰাজনেই হৈছে মহান, যিদৰে আকাশে সকলো ঠাইকে দান কৰে নিজৰ নীলাভ। কবিৰ মনাকাশতো আকাশৰ দৰে পৰিধি নাই, নাই সংকীৰ্ণতা, ভেদাভেদ আৰু বৈষম্যতা। আকাশৰ বিশালতাৰ আদৰ্শতে যেন কবি বিশাল আৰু উদাৰ মনৰ গৰাকী হ'ব পাৰিছে। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি, ব্ৰজই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ পৰা উদ্ধৃত। এক ব্যতিক্ৰমী চিন্তাধাৰাৰে সমাজখনত পোহৰ বিলাবলৈ, মানুহৰ মনৰ পৰা সংকীৰ্ণতা দূৰ কৰিবলৈ আৰু জনতাৰ হৃদয় জয় কৰি মহান হ'বলৈ মানুহ হ'ব লাগিব কেইটামান বিশেষ গুণৰ অধিকাৰী। থাকিব লাগিব মনৰ বিশালতা আৰু উদাৰতা, প্ৰচণ্ড শক্তি আৰু নিৰ্ভীক কণ্ঠ। গীতিকবি ডক্টৰ ভূপেন হাজৰিকাই যেন এই গুণকেইটা আয়ত্ত কৰিছিল প্ৰকৃতি জগতৰ পৰা। তেওঁক মনৰ বিশালতা প্ৰদান কৰিছিল মহাকাশে, প্ৰচণ্ড শক্তি পাইছিল ধুমুহাৰ পৰা আৰু উদাত্ত কণ্ঠ পাইছিল ব্ৰজৰ পৰা, অৰ্থাৎ ধুমুহা, মহাকাশ আৰু ব্ৰজৰ দ্বাৰা কবি অনুপ্ৰাণিত। মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ, ধুমুহা আৰু ব্ৰজক তাৰ বাবে প্ৰণিপাত কৰোঁ। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত থকা ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটিৰ অন্তৰ্গত। মানৱ সেৱা এক মহৎ কৰ্ম। সমাজৰ দুখীয়া, নিচলা, ভোকাতুৰ আৰু মুমূৰ্ষু লোকসকলক কিঞ্চিত হ'লেও সহায় কৰিব পৰাটোৱেই হ'ল প্ৰকৃত মানৱতা। কবি ডক্টৰ ভূপেন হাজৰিকা আছিল এগৰাকী প্ৰকৃত মানৱতাবাদী। তেওঁ গীত আৰু কথাৰ যোগেদি মানুহৰ মন সংস্কাৰ কৰি প্ৰকৃত মানুহ হোৱাৰ পথ দেখুৱাব বিচাৰিছিল। দুখীয়া, নিচলা, ক্ষুধাতুৰ লোকক সহায় কৰাটো তেওঁৰ কাম্য আছিল। তেওঁৰ সেই ইচ্ছা পূৰণ কৰিবৰ বাবে যিহেতু আকাশ, ধুমুহা আৰু ব্ৰজই দিছিল ক্ৰমে এটা বিশাল মন আৰু উদাৰতা, প্ৰচণ্ড শক্তি আৰু নিৰ্ভীক কণ্ঠ, সেয়ে তেওঁ আকাশ, ধুমুহা আৰু ব্ৰজক প্ৰণিপাত জনাইছে। ৫ নম্বৰ প্ৰশ্নত সমাৰ্থক শব্দ লিখিবলৈ দিছে। ধুমুহা, বৰবতাহ, বুকু, হৃদয়, কাম্য, কামনা, সংকীৰ্ণতা, ঠেক, বিশাল, ডাঙৰ, দানৱ, দৈত্য, প্ৰণিপাত, সেৱা বা প্ৰণাম, সিক্ত, তিতা, জেকা বা আৰ্দ্ৰ। ৬ নম্বৰত মূৰ্ধন্য ন হোৱাৰ কাৰণ লিখিবলৈ দিছে। প্ৰথমতে কণ্ঠ। নট্যবিধি মতে মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। কণ্ঠ শব্দত মূৰ্ধন্য ঠ যুক্ত হোৱা বাবে মূৰ্ধন্য ন হৈছে। পূৰ্ণ। নট্যবিধি মতে একেটা পদতে ৰি, ৰ আৰু মূৰ্ধন্য ষৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। পূৰ্ণ শব্দটোৰ ৰ বা ৰেফ থকাৰ বাবে মূৰ্ধন্য ন হৈছে। প্ৰচণ্ড। নট্যবিধি মতে মূৰ্ধন্য ত বৰ্গৰ লগত যুক্ত হ'লে দন্ত্য নৰ ঠাইত মূৰ্ধন্য ন হয়। প্ৰচণ্ড শব্দটোত মূৰ্ধন্য ড যুক্ত হোৱা বাবে মূৰ্ধন্য ন হৈছে। সংকীৰ্ণতা। নট্যবিধি মতে একেটা পদতে থকা ৰি, ৰ আৰু মূৰ্ধন্য ষৰ পিছত সদায় মূৰ্ধন্য ন হয়। সংকীৰ্ণতা শব্দত ৰ বা ৰেফ থকাৰ বাবে মূৰ্ধন্য ন হৈছে। প্ৰণিপাত। নট্যবিধি মতে প্ৰ, পৰি আৰু নিৰ উপসৰ্গৰ পিছত থকা নম, নি আৰু নু আদি ধাতুৰ দন্ত্য ন মূৰ্ধন্য ন হয়। প্ৰণিপাত শব্দত সেয়ে মূৰ্ধন্য ন হৈছে। ৮ নম্বৰত সন্ধি ভাঙিবলৈ দিছে।
দিগন্ত, দিকযুগন্ত, সৰ্বাকাশ, সৰ্বযুগাকাশ, সংকীৰ্ণ, সমযোগ, কীৰ্ণ। ছাত্ৰ ছাত্ৰীসকল, মই কবি পৰিচয়ৰ পৰা আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকক আগবঢ়াবলৈ লৈছোঁ ইয়াতে। 1 নম্বৰ, ডক্টৰ ভূপেন হাজৰিকাৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাৰ 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত জন্ম হৈছিল। 2 নম্বৰ, ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম বোলছবিখনৰ নাম কি? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম বোলছবিখনৰ নাম এৰাবাটৰ সুৰ। 3 নম্বৰ, ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা তথ্যচিত্ৰৰ সংখ্যা কিমান? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা তথ্যচিত্ৰৰ সংখ্যা 9খন। 4 নম্বৰ, ডক্টৰ ভূপেন হাজৰিকাই সম্পাদনা কৰা আলোচনীকেইখন কি কি? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই সম্পাদনা কৰা আলোচনীকেইখন হৈছে আমাৰ প্ৰতিনিধি, বিন্দু আৰু প্ৰতিধ্বনি। 5 নম্বৰ, ডক্টৰ ভূপেন হাজৰিকাই লাভ কৰা বঁটা বা সন্মানসমূহৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই দেশে বিদেশে অৰ্ধশতাধিক বঁটা সন্মান লাভ কৰিছিল। ইয়াৰ ভিতৰত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক, শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা, দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মান আৰু মৰণোত্তৰভাৱে ভাৰত ৰত্ন আদি উল্লেখযোগ্য। ছাত্ৰ ছাত্ৰীসকল, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটোৰ প্ৰশ্ন উত্তৰ আছিল ইমানেই। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা। আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ। ধন্যবাদ।